নাই নাই আমার বর্তমান আমার তিনটাই ভাষা আমার বিটিসি বাকি বুঝি পায় নাঙ্গল 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 জিন্দাবাদ বিপিএফ জিন্দাবাদ হাগ্রামা স্যার জয় হোক লং লিভ হাগ্রামা স্যার বিপিএফ জিন্দাবাদ এই বিটিসি বাকির মাননীয় গোটেই আমার রাইজ সকলের কারণে মই আন্তরিক নমস্কার আর মোর খুলুমনা এইটো যাচিছোঁ আজি আমি বাবাৰী প্ৰাইমাৰী মানাছ LAC যোনটো ইলেকশ্যন আহি আছে সেইটো জায়গাত উপস্থিত হৈছোঁ আমি কোকৰাঝাৰৰ পৰা চেণ্ট্ৰেলৰ পৰা আহিছোঁ ইয়াত আমি আজি থানেশ্বৰ বসুমতাৰী ছাৰ আমাৰ মানাছৰ যোনটো আমাৰ কেণ্ডিডেট হ'ব BPF দলৰ এই ছাৰক আমি ছাপোৰ্ট কৰিবৰ কাৰণে আহিছোঁ আহি ইয়াত বহুত ভাল লাগিছে আমাৰ যিমান গোটেই কমিউনিটিছৰ মানুহ জাতি জনগোষ্ঠী বড়ো হওক বা আদিবাসী আহি দেখা পাইছোঁ আমাৰ বেংগলী কমিউনিটিৰ মানুহ দেখা পাইছোঁ গোটেই ৰাইজসকলে ইয়াত আমাৰ BPF দলক হাগ্ৰামা ছাৰক ভাল পাই আহিছে ইয়াত আমি বহুত হেপী আহি বহুত পজিটিভ আমি ৰিজাল্টটো দেখা পাইছোঁ আমাৰ ৰাইজসকলে বিটিসি বাকী বা আমাৰ অসমবাসী আমাৰ হাগ্ৰামা ছাৰক ভাল পায় আৰু হাগ্ৰামা ছাৰক নামতে নাঙ্গলত আমাৰ নাঙ্গল যোনটো চিম্বল আছে আমাৰ পাৰ্টিৰ নাঙ্গল 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 আমাৰ বিটিসি মানুহ অনলি নাঙ্গলক চিনি পায় সেইকাৰণে মই আৰু অনুৰোধ জনাইছোঁ ৰাইজসকলক এইবাৰ আমাৰ যোনটো মানাছ LACৰ যোনটো কেণ্ডিডেট আমাৰ থানেশ্বৰ বসুমতাৰী ছাৰক আপোনালোক আৰু ভোট দি আমাৰ হাগ্ৰামা ছাৰৰ হাতটো আৰু ডাঙৰ কৰক আমাক MLA লাগে মিনিষ্টাৰ লাগে সেইটো আমাৰ যোনটো 9 এপ্ৰিলত ইলেকশ্যন হ'বলৈ গৈ আছে সেইটোত আপোনালোক আকৌ এবাৰ ছাপোৰ্ট কৰি আমাৰ BPF দলক আৰু জয়যুক্ত কৰি আৰু হাগ্ৰামা ছাৰক বহল বুকুৰভাৱে গোটেই বিটিসি বাকীৰ উন্নতিৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে কাম কৰিবৰ কাৰণে আপোনালোক হুজ দিয়ক সেইটোৱে মই ৰিকুৱেষ্ট কৰিছোঁ তো কি ক'ম আৰু এতিয়া আমাৰ বিটিসি বাকী হাগ্ৰামা ছাৰ আৰু নাঙ্গলকে চিনি পায় বাকী আৰু মই ক'বই নাযাওঁ আৰু নাই নাই আমাৰ বৰ্তমান আমাৰ তিনটাই ভাষা আমাৰ বিটিসি বাকী বুজি পায় নাঙ্গল 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 জিন্দাবাদ BPF জিন্দাবাদ হাগ্ৰামা ছাৰ জয় হোক লং লিভ হাগ্ৰামা ছাৰ BPF জিন্দাবাদ মই কৈছোঁ মানে অকল নাঙ্গল আমাৰ বিটিসি মানে নাঙ্গল বাকী যিমান পাৰ্টি আছে মই নাম মেনশ্যন কৰিবই নাযাওঁ বাকী কোনো চিনি নাপায় নাঙ্গলৰ বাহিৰে বিটিসি বাকী কাকো চিনি নাপায় ফাইনাল আৰু আমাৰ NDA এলায়েন্সৰ কেণ্ডিডেট আছে NDA এলায়েন্সৰ কেণ্ডিডেট কেইটাও জিতিব আমি 15টা সিটত 15টা আমি অসমত জাগা ল'ম এইটো ফাইনাল 41 নং বিধানসভা সমষ্টিত চেণ্ট্ৰেল ইউথ টিমৰ পৰা আহিছোঁ আমি এতিয়ালৈকে 3টা প্ৰগ্ৰাম কৰিলোঁ এইটো আমাৰ লাষ্ট প্ৰগ্ৰাম আমি মানাছ বিধানসভা সমষ্টি হিচাপে আজি তাৰিখত আমি যিটো থৌ দেখিছোঁ আমাৰ NDA প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী ছাৰ ডাঙৰীয়াই আজি তাৰিখত মানে জিকিব কিয় কাৰণে জিকিব আমাৰ দুটা সমষ্টি চালবাৰী আৰু মথংগুৰি সমষ্টিটো আমাৰ দুজন MCLA আছে আৰু ককলাবাৰী পাৰ্ডৰ পৰাও আমাৰ কিছু প্ৰাইমাৰী পৰিছে তাতো আমাৰ যথেষ্টখিনি এতিয়া BPFৰ বহুত কৰ্মী আছে আৰু দিহিৰা সমষ্টি হিচাপে আমাৰ যিহেতু 3টা না 4টা প্ৰাইমাৰী আমাৰ পৰিছে PCDC তাতেও আমাৰ এজন যেহেতু শক্তিশালী EM আছে গতিকে আমাৰ BPFৰ এই মানাছ বিধানসভা সমষ্টিটো অতি শক্তিশালী আগৰ পৰাই শক্তিশালী আৰু এতিয়াও শক্তিশালী হৈ আছে আজি তাৰিখত 2026ত যিটো আমাৰ NDAৰ প্ৰাৰ্থী কেণ্ডিডেট জিকিব 15টা আসনৰ ভিতৰতে এইটো বুজাবুজি কৰে BTCত 15টা সমষ্টিত 4টা সমষ্টিত তেওঁলোকক দিয়া গৈছে আৰু 11টা সমষ্টিটো আমি BPF হিচাপে খেলিছোঁ কিন্তু আমি BPF আৰু BJP হিচাপে খেলা নাই গোটেই BTCত 15টা সমষ্টিত আমি NDA হিচাপে খেলিছোঁ মানে যৌথভাৱে আমি খেলিছোঁ আমি BPFৰ যেহেতু 11টা সমষ্টি দিছোঁ 11টা সমষ্টি আমি 11টা সমষ্টি জিকিব আজি তাৰিখত আৰু 4টা যিটো NDAৰ প্ৰাৰ্থী BJPৰ কেণ্ডিডেট 4টা সমষ্টিটো জিকিব মানাছটো আমাৰতো বহুত ভাল এতিয়ালৈকেতো বহুত ভাল চলি আছে আৰু জিকিব আৰু যিজন আমাৰ মানাছ বিধানসভা সমষ্টিৰ কেণ্ডিডেট প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী ছাৰ ডাঙৰীয়া তেখেতেতো চাফাগুৰি ককলাবাৰী চাফাগুৰি সমষ্টিৰ পৰা 2টা টাৰ্মছৰ কাৰণে বিধায়ক আছিল তো তেখেতৰ যথেষ্ট এক্সপিৰিয়েঞ্চ আছে এই ক্ষেত্ৰত চালে বেলেগ দলৰ বা UPPL দলৰ যিটো কেণ্ডিডেট কৈলাশ বৰগিয়াৰী তেখেতো আগতো কোনো দায়িত্বত নাছিল পলিটিকেল পাৰ্টিত আৰু এক্সপিৰিয়েঞ্চো নাই গতিকে থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ যথেষ্ট এক্সপিৰিয়েঞ্চ আছে আৰু মানাছ বিধানসভা সমষ্টিত তেখেতে ভালকে ৰাইজৰ কাৰণে কাম কৰিব পাৰিব লাগিব দিয়ক এতিয়া সবেই লাগিব সব পলিটিকেল পাৰ্টিয়ে লাগিব যেহেতু ইলেকশ্যনটো এটা মাৰ্কেটিং হয় সব পাৰ্টিয়ে লাগিব সবে কেণ্ডিডেট দিব কিন্তু কোনে জিকিব ফটো কাক দিব পাব্লিকে কাৰ লগত আছে এতিয়া আমাৰ BPFৰ হল এটা আছে সব সমষ্টিটো আছে আমাৰ যেহেতু BTCত হাগ্ৰামা ছাৰৰ নেতৃত্বত ধুনীয়াকৈ চৰকাৰ চলি আছে
5 মাহ হৈছে যদিও আমাৰ বিটিচিত বহুত ধৰণৰ উন্নয়ন হৈ আছে। এই ক্ষেত্ৰত মানে 41 নং মানাস বিধানসভা সমষ্টিত আজি তাৰিখত থানেশ্বৰ বসুমতাৰী জিকিব আৰু আপোনালোকে বিধায়ক হিচাপে পাব। APPLটো আমি দেখিছোঁ 15টা সমষ্টিতো কোনো জিকাৰ কেণ্ডিডেটে নাই। আনকি প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে তামোলপুৰ সমষ্টিৰ পৰা হাৰিব, বেয়াকৈ হাৰিব।